গাইজ কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু আমি গৈ আছোঁ সৰ্থেবাৰী নক্ষত্ৰ সেৱা আশ্ৰমলৈ, আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ফুলপান্তি ক্ষমা কৰিব। আৰু লগতে মোৰ হাজবেণ্ড, মা, খুৰী আৰু বাইদেউহঁত। সেয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাতে। আৰু আমি গৈ আছোঁ, যিহেতু মই মাছ ৰাস্তাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সেইবাবে ঘৰৰ পৰা যেতিয়া ওলাইছোঁ তেতিয়া ভবাই নাছিলোঁ যে ভিডিঅ' এটা কৰিম, কিন্তু পিছলৈ ভাবিলোঁ যে এটা ভিডিঅ' কৰিলোঁ, যিহেতু আমি ইমান দূৰ গৈ আছোঁ। সেয়ে ভিডিঅ'টো কৰিলোঁ অলপ চলপ, তাকে দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। কিবা ভুল ভ্ৰান্তি হ'লে ইয়াতে দেখাই দিব, শুধৰাই দিব মোক। মই যিহেতু নতুনকৈ ইউটিউব খুলিছোঁ আৰু নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ। সেয়ে কিবা ভুল হ'লে মোক ক'ব বুলি আশা ৰাখিলোঁ, আৰু অলপমান দেখাব চেষ্টা কৰিছোঁ, যিহেতু যিখিনি বাৰু ভিডিঅ'ৰ মাজেৰে আপোনালোকক দেখাব খুজিছোঁ। সেয়ে শেষলৈ চালে নিশ্চয় গম পাব আমি ক'ত গৈ আছোঁ মানে সৰ্থেবাৰী গৈ আছোঁ। সৰ্থেবাৰী নক্ষত্ৰ সেৱা আশ্ৰম। যিহেতু পালনাম চলি আছিলে, ভিডিঅ'টো বহুত দেৰিকৈ পাব বুলি আশা ৰাখিলোঁ, আৰু আমি আহি পালোঁহে। যথেষ্ট টাইমো হৈ গ'ল। আমি চাকি বন্তি দিলোঁ, আৰু আমি এতিয়া অলপমান ফুৰি আছোঁ, যিহেতু আমি উভতি যাম ঘৰলৈ গুৱাহাটী আকৌ। সেইবাবে যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' কৰিছোঁ। ইয়াতে ভাগৱত পাঠ হৈ আছে, অলপ চলপ ভিডিঅ'ত গমেই পাব শুনিলে। সেয়ে আৰু আমি অলপ দৰ্শনো কৰিলোঁ, প্ৰভু ঈশ্বৰক সেৱা কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ, আৰু আমি অলপমান ফুৰিছোঁ। আৰু যিহেতু বছৰত কেতিয়াবা এবাৰ আহি যাওঁ, কেতিয়াবা মাজত যোৱা হয়, তথাপিও মানে প্ৰায়ভাগটো যোৱা নহয়েই। সেইবাবে আৰু মাজে মাজে যিহেতু যাওঁ, আমি পালনামত যিহেতু যাওঁৱেই, আৰু সেইবাবে ভিডিঅ'টো কৰিছোঁ। আৰু এইজনী মোৰ টিকলিটো দাউৰি আছে, দেখিছে আপোনালোকে। তাই বহুত ভাল পাইছে, এনেকুৱা মানে ফ্ৰী এৰিয়া বহুত ভাল পাই তাই। আৰু এনেকৈ দৌৰিব পালে আৰু কি লাগে ছোৱালী মানুহ, হয়নে নহয়? মানে বাচ্ছাবোৰ এনেকুৱাই, আৰু চবতে মিলি যায়। আৰু তাইও আহি ভাল পাইছে। আৰু অলপমান ভিডিঅ'ৰ মাজেৰে মই স্মৃতিবোৰ ৰাখিব খুজিছোঁ, আৰু সেয়ে আপোনালোকক দেখালোঁ আমাৰ আশ্ৰমখন। আৰু যিহেতু মই কৃষ্ণগুৰু ভকত হয়, সেইবাবে কিবা যদি ভুলো হয় তাতে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো মানে এটা কৰিলোঁ, যিহেতু দিম বুলি ভাবিছোঁ, ভিডিঅ' এটা কৰি ৰাখি থ'লোঁ। সেয়ে আপোনালোককো দেখালোঁ। আমাৰতো যাই বহুতেই ভাল লাগিছে। আপোনালোকেও কেতিয়াবা আহিব পাৰে, আমিতো আহিয়ে থাকোঁ মাজে মাজে। যোৱাটো পিছে কমেই হয়, তথাপিও আমি যেতিয়া যাওঁ তেতিয়া প্ৰভু ঈশ্বৰক দৰ্শন কৰি আমি সেৱা জনাওঁ। আৰু সেয়ে আৰু মাহঁতৰ লগত অলপমান ফুৰি আছোঁ। আৰু আমাৰ টিকলিজনী ময়ূৰ চৰাইজনীক চাই আছে ধুনীয়াকৈ। তাই এইবিলাক দেখিলে বহুত ভাল পায়, আৰু খেলিছে। চাবচোন আপোনালোকে কেনেকৈ খেলিব, তাই দৌৰিব, ইমান ভাল লাগিছে। আৰু সেইখিনি আমি ইয়াতে সিদ্ধ দিয়া হৈছিলে সেইদিনা। পালনাম যিহেতু হয়, সিদ্ধটো দিবই, আৰু দিয়েও। ইয়াতে আমি সিদ্ধ কৰিলোঁ, তাৰপিছত প্ৰসাদো ল'ম। অলপ চলপ ভিডিঅ' কৰিছোঁ, সেয়া আপোনালোকক দেখালোঁ। এইটো কীৰ্তন ঘৰ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব মোক, মই নতুনকৈ আহিছোঁ যিহেতু। আৰু কিবা ভুল দেখিলে ক'ব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ মাজলৈ অলপ চলপ দেখাব ট্ৰাই কৰিছোঁ, আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ ভিডিঅ'টি মাজেৰে। এয়া আমাৰ টিকলিটো কেনেকৈ দাউৰি আছে। আৰু এইজনী মোৰ বা, ভাগিন আৰু খুৰী, আৰু লগতে মা, হাজবেণ্ড, গোটেইবিলাক গৈছোঁ আশ্ৰমলৈ, সেৱা কৰিলোঁ। আৰু পালনাম যিহেতু চলি আছিলে, আমি যথেষ্ট মানুহ হৈছিলে, সেয়ে এতিয়া ভিডিঅ'টো সামৰিব খুজিছিলোঁ। থেংক ইউ।